হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। আৰু এয়া মই আজি আহিছোঁ খকনগুৰি মানে মাহঁতৰ স্কুললৈ, যিহেতু বাইদেউজনীয়ে মাতিছিলে সংখ্যা গণনা এখন আঁকি দিব লাগে, সেইকাৰণে আহি আছোঁ। চাওকচোন ইমান বোকা, মানে বৰষুণ আমাৰ এইকেইদিন দিয়ে আছে ৰেগুলাৰ, সেইকাৰণে ৰাস্তাটো বহুত বেয়া হৈ গৈছে। আৰু এয়া আহি আছোঁ, চাওকচোন পালোহিয়ে। আৰু মাহঁতে মই পোৱালৈকে মানে মাহঁতে লিখিয়ে আছে, আৰু মই বেছি লিখিবলৈ নাপালোঁ। আৰু এয়া আঁকি আছোঁ, চাওকচোন অঁকাৰ মাজতে আকৌ বাইদেউ পকৰি আনিলে, পকৰি খাই ল'লোঁ। আৰু এয়া লিখি হৈ গ'ল, চাওকচোন কেনেকুৱা লাগিছে। আৰু এতিয়া আমি যাওঁ ঘৰলৈ, যিহেতু বৰষুণ দিয়ে আছে, আজি বহুত দেৰি হ'ল মানে স্কুলত। আৰু এয়া আহি আছোঁ, ছাতি এটাই আনিলোঁ, সেইবাবে ছাতি এটাতে সোমাই আহিছোঁ। আৰু দুইজনী বৰষুণ কি জানো হৈছে, আৰু দিয়ে আছে এইকেইদিন ৰেগুলাৰ। আৰু এয়া পালোহি, মানে আমাৰ ঘৰৰ ওচৰৰে পালোহি। আৰু কাইলৈ 20 জুন, যিহেতু ৰাভা দিৱস, আৰু এয়া আমাৰ ঘৰৰ ওচৰতে ৰাভা দিৱস পাতিছে। আৰু চাওকচোন কাম লগাই আছে, কাম সম্পূৰ্ণ হোৱাগৈ নাই, যিহেতু আজি চাগে ৰাতি লাগিব, বহুত বাকী আছে। আৰু এয়া ঘৰ পালোহি। আৰু এতিয়া সন্ধিয়া হ'ল, যিহেতু মা আৰু মই দুইজনী ওলাই যাওঁ। আৰু এতিয়া স্কুলৰ পিছলৈ ওলাই গ'লোঁ। আৰু এয়া চাওকচোন কাম সম্পূৰ্ণ নাই হোৱা, কৰি আছে। আৰু কাইলৈ চাগে হ'বগৈ। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে, লাইক কমেণ্ট